নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম যিটো এটা ট্ৰিক, সেই ট্ৰিকটো সকলোৰে জনা দৰকাৰ আৰু জানিব লাগে। এই ট্ৰিকটো কি হয় মই কৈ আছোঁ যে আপোনালোকে যিটো ৰাস্তাৰ হাইৱেৰ লগত যিটো টুল টেক্স আছে, সেই টুল টেক্সটো বাছি কেনেকৈ আপোনালোকৰ নিজৰ গাড়ীটো পাৰ হৈ যাব, সেই ট্ৰিকটোত মই জনাই দিম। তো এইটো যদি আপোনালোকে কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে নিজৰ ঠাই এৰি বেলেগ ঠাইত গ'লেও কিন্তু আপোনালোকে টুল টেক্স বাছি আহিব পাৰিব, টুল টেক্স দিব নালাগে এইটো কাম কৰিলে। তো এই কি কাম কৰিলে টুল টেক্স দিব নালাগে সেইটো কিন্তু আপোনালোকৰ সকলোৰে দৰকাৰ। প্ৰতিজন ড্ৰাইভাৰ হওক, প্ৰতিজন মানুহে হওক, যিজনৰ গাড়ী আছে তেওঁৰে হওক আৰু যিজনৰ গাড়ী নাই তথাপি এই ট্ৰিকটো জানিব দৰকাৰ ভাৰতবৰ্ষত থাকিব হ'লে, কিয়নো আমাৰ ভাৰতবৰ্ষত বহুত টুল টেক্স বাঢ়ি আছে আৰু টুল ঘৰ বাঢ়ি আছে। তো এই ট্ৰিকটো কি? তো আপোনালোকে কি কৰিব, প্ৰথমত আপোনালোকৰ মোবাইলত যিটো গুগল মেপ আছে সেই মেপটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে য'ত যাব সাৰ্চ বাৰত সেই ঠাইখনৰ নাম লিখি দিব। মই গুৱাহাটী লিখি দিছোঁ। দিয়াৰ পিছত আপোনালোকে কি কৰিব, ডাইৰেকশ্যনত ক্লিক কৰি দিব। কৰাৰ পিছত আপোনালোকে কাৰটো চুজ কৰিব। চুজ কৰাৰ পিছত ওপৰত দেখা পাব থ্ৰী ডটত ক্লিক কৰি দিব আৰু ওপৰত দেখা পাব অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যিটো যে এভইড টুলছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ক্লোজ কৰি দিব। ক্লোজ কৰাৰ পিছত কিন্তু আপোনালোকৰ যিটো ঠাই আছে, যিটো টুল টেক্স দিব নালাগে, সেইটো কিন্তু দেখাই দিব, আপোনালোকে দেখিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো প্ৰতিজন মানুহৰে এই ভিডিঅ'টো অত্যন্ত জৰুৰী। ধন্যবাদ।